হাই ফ্ৰেণ্ড, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু কেইবাদিনৰ পাছতো আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল বুলি ধৰিব। আৰু মই এতিয়া আজি বতৰটো বাহিৰত বৰষুণ দি আছে, আন্ধাৰ হৈ আছে, সেইকাৰণে এয়া লাইটকেইটা জ্বলাই থৈছোঁ। গতিকে ভাবিছোঁ এতিয়া কিবা এটা আপোনালোকক বনাই দেখুৱাওঁ। মই ভাবিছোঁ ৰাতিপুৱা খাবৰ কাৰণে, ব্ৰেকফাষ্টৰ কাৰণে মই কিবা এটা বনাম আৰু আপোনালোককো লগতে লৈ যাম বুলি ভাবিছোঁ। হয়তো আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিব। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰি প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। আজিলৈ ব'লকচোন যাওঁ, মই কি বনাওঁ আপোনালোকে চাব। এতিয়া মই আজি ৰাতিপুৱা খাবৰ কাৰণে অকণমান খিচিৰি বনাম আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। এইখিনি চাউল মই তিয়াই লৈছোঁ, 2 গিলাচ চাউল লৈছোঁ আৰু কাপ এটাৰে 2 কাপ দাইল লৈছোঁ। দাইলখিনি তিয়াই থৈছিলোঁ অকণমান আগত। তাৰপাছতে এই 2 ফুটা পিঁয়াজ কাটি লৈছোঁ আৰু এই 2টা বিলাহী কাটি লৈছোঁ। এতিয়া মই খিচিৰিখিনি কেনেকৈ বনাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া এই তেলখিনি গৰম হ'ল, অকণমান মই জিৰা পাঁচফোৰণ অকণমান দি লৈছোঁ। জিৰা অকণমান দিলোঁ, দিয়াৰ পাছত জিৰাখিনি ৰঙা হ'লত এইখিনি এই 2 ফুটা পিঁয়াজ কাটি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান লেৰেলি যোৱালৈকে, অকণমান ব্ৰাউন কালাৰ নিচিনা হোৱাৰ পাছত মই এতিয়া চাউলখিনি দিম। তাৰপাছত মই এই 2টা কাটি থোৱা বিলাহী দি দিছোঁ। বিলাহীটো অকণমান লেৰেলি যোৱালৈকে যোৱাৰ পাছত মই এতিয়া চাউলখিনি দি দিম। এইখিনি তেজপাত পিঠলাও লগতে দি দিছোঁ। তাৰপিছতে মই 2 কাপ দাইল তিয়াই থৈছিলোঁ, এই দাইলখিনি দিছোঁ। অকণমান লৰাই দিওঁ। এয়া আধা চামুচ হালধি দিছোঁ। এয়া এচামুচতকৈ অকণমান কম হয় জলকীয়া গুড়ি দিছোঁ। এয়া এচামুচ গৰম মছলা দিছোঁ। এয়া সোৱাদ অনুযায়ী এচামুচ নিমখ দিছোঁ। এতিয়া মই ভাল ধৰণে লৰাই দিম। চাউলখিনিয়ে দাইলখিনিয়ে যেতিয়ালৈকে ভাজ নাখায় তেতিয়ালৈকে মই অকণমান ভাজি থাকিম। অকণমান তলত লগা নিচিনা যেতিয়া হ'ব
এতিয়া মই পানী দিম। এয়া অকণমান তলত লগা নিচিনা হৈছে, মানে চাউলৰে দাইলৰে পানী অকণমান ওলায়। সেই পানীটো যেতিয়া শুকায় তেতিয়া আপুনি বেলেগ পানী দিব লাগে। চবৰে বনোৱা নিয়ম নীতিবোৰ পদ্ধতিবোৰ হয়তো বেলেগ হ'ব পাৰে, মোৰ নিচিনা কিছুমানৰ নহ'বও পাৰে, কিন্তু আমি যেনেকৈ বনাওঁ তেনেকেই মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই ইয়াত গৰম পানী দিছোঁ। এয়া মই পানী দিলোঁ। দি পেলাই মই এতিয়া ঢাকনখন বন্ধ কৰি দিম আৰু 2টা চিটি অহালৈকে। এয়া মই ঢাকনখন বন্ধ কৰি দিছোঁ, 2টা চিটি আহিব। এতিয়া মোৰ এই খিচিৰিখিনি হৈ গ'ল। এতিয়া ঢাকনখন খুলিম, গেছটো হ'ল। এইয়া চাওক কি ধুনীয়া খিচিৰি হৈছে। তাৰ পাছতে মই এতিয়া ইয়াতে 1 চামুচ, এয়া এচামুচ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দিলে মানে খাই পেলাই খুব ভাল লাগে। ঘিউৰ মানে গোন্ধটো, দেশী ঘিউৰ গৰু ঘিউ দিব। আৰু আগতে মই বাদাম তেল দিছিলোঁ আৰু এচামুচ দিছোঁ গৰু ঘিউ দি পেলাই ঢাকনখন বন্ধ কৰি দিম। তাৰপৰা যেতিয়া গলি যাব নহয় লৰাই দিম, তাৰপৰা মোৰ খিচিৰিখিনি খাব পাৰিম। হৈ গ'ল। এতিয়া মই ঢাকনখন অকণ বন্ধ কৰি দিওঁ। এয়া ঘিউখিনি গলি গ'ল। এতিয়া এয়া অকণমান লৰাই দিছোঁ আৰু গৰমে গৰমে এইখিনি এতিয়া মই খাম। ৰাতিপুৱা টাইমো হ'ল খোৱাৰ, সেইকাৰণে এতিয়া এয়া কেনেকুৱা হৈছে খাওঁ। বৰ গৰম হৈ আছে, খাবলৈ কিন্তু বেলেগ মজা হৈছে। আপোনালোকে এইদৰে বনাই খাই চাবচোন, খুব ভাল লাগে। আৰু চাউলটো কিন্তু মই জহা চাউল দিছোঁ আৰু অকণমান বৰা মিলাই দিছোঁ, আধা পোৱামান। জহাই বৰাই মিলাই পেলাই খাই চাব কেতিয়াবা, কেনেকুৱা লাগে। বৰ ধুনীয়া হৈছে।